আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু দেখিবলৈ পাইছে এয়া মন্দিৰ, আমাৰ মন্দিৰ হৈয়া। আৰু আমি আজি মন্দিৰলৈ আহিছিলোঁ কাৰণ আমাৰ মন্দিৰত আজি ভাগৱত আছে, মানে ভাগৱত চলি আছে দুদিনীয়া কাৰ্যসূচীৰ আগদিনা। আৰু এইফালে চাকি দিছে দেখিছে, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। তো গাইছ, আমি লগৰজনী ঘৰলৈ আহিলোঁ, মন্দিৰৰ পৰা গুচি আহিলোঁ। আৰু মানে ইমান গৰম পৰিছে ন, তাত নাথাকিলোঁ আৰু ডাইৰেক্ট সিহঁতৰ ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত এতিয়া ঘৰলৈ যাম, ৰাতিকৈ ভাওনা আছে, ভাওনা চামগৈ, তেতিয়াহ'লে আপোনালোকক দেখাই থাকিম। সিহঁতৰ ঘৰলৈ আহিছোঁ, এইফালে দেখাই দে। এই মানে চাহ বনাইছে, গাইছ মোক লাজ দিছে, চাহ খাম এতিয়া। আৰু এইফালে এজনী আছে, কিবা এটা কৈ দে। আৰু এইফালে এজনী আছে, কিবা এটা কৈ দে। আৰু এই কিবা এটা ক'ব বোলে মোৰ চেনেলটোৰ বিষয়ে। কৈ দে না। মানে ভিডিঅ' বনাবলৈ লৈছিলোঁ, তাৰপিছত ভিডিঅ' বনাওঁতে মানে এনেকুৱা অৱস্থা হৈ গৈছে, অৱস্থা বেয়া হৈ গৈছে গৰমত। আৰু ফিল্টাৰ লগাই দিয়ে দেই, চব এই মই ফিল্টাৰ লগাইছোঁ নি বাৰু? একো ফিল্টাৰে লগোৱা নাই, চা। ফিল্টাৰ লগালে আৰু দিয়ে। আৰু এয়া চব মই চুলি বান্ধিছোঁ দেখিছে, এয়া এইটো মানে মোৰ ষ্টাইল। গামোচাখন পৰি গৈছে, হাঁহিছে সিহঁতি। ফোন দিছে, এইবোৰ নেদেখাওঁ আৰু, তাই দেখালে বেয়া পায়, লাজ লাগে মানে তাই কেমেৰালৈ। আমি চেলিব্ৰিটিটো, সেইকাৰণে আমাৰ লাজ নালাগে আমাক কেমেৰা সন্মুখলৈ আহিবলৈ। দিছে, আমি চাহ খাবলৈ লৈছোঁ। এয়া দেখিছে জেলেপি আৰু পেৰা, এইফালে চাহ। তেতিয়াহ'লে খাই লওঁ আমি। আৰু এয়া আপোনালোকক বাহিৰ ফালৰ পৰা অকণমান মন্দিৰ ভাগ দেখাই দিলোঁ। এয়াই আমাৰ মন্দিৰ, দেখিবলৈ পাইছে। আৰু এতিয়া ঘৰলৈ বুলি যাবলৈ ওলালোঁ। আৰু এইফালে মানুহ আছে, দেখিবলৈ পাইছে কিমান মানুহ আছে, এয়া ভাও লোৱা মানুহবিলাকে দেখিবলৈ পাইছে, ওলাই আছে। আপোনালোকক অকণমান দেখাইছোঁ, চাওকচোন। আৰু এয়া গায়ন গাবলৈ আৰম্ভ কৰিছে, আৰু অকণমান দেৰি পিছত ভাওনা আৰম্ভ হ'ব। আৰু এয়া সূত্ৰ ওলাইছে, সূত্ৰ প্ৰথমে ভাওনাত সূত্ৰ ওলায়, এয়া সূত্ৰ ওলাইছে। আৰু এয়া দেখিবলৈ পাইছে শিৱ আৰু মোহিনী নাচি আছে। মানে ভাওনাখনৰ মূল কাহিনীটো এনেকুৱা ধৰণৰ, যেতিয়া কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰে, আৰু তেতিয়া মানে মোহিনী ৰূপ ধাৰণ কৰা দেখি শিৱ আকৰ্ষিত হয়, আৰু সেই আকৰ্ষিতৰ ফলত এজন ঋষিয়ে তপস্যা কৰিবলৈ লয়। আৰু সেই তপস্যা কৰি থাকোঁতে শিৱই যেতিয়া মোহিনী বুলি ভাবি পেলানি তেওঁকে সেই তপস্বীজনকে যেতিয়া ধৰে, তেতিয়া মানে তপস্বীজনে বৰ দিয়ে যে তেওঁ পাপৰ ফলত গজকেতুৰ সৃষ্টি হ'ব, আৰু সেই গজকেতুৱে তেওঁ গোটেই সৰ্বনাশ কৰি দিব। তো মেইন উদ্দেশ্যটো সেইটোৱে। আৰু মই ইমানো ভালকৈ নাজানো, যিটো মানে মোৰ অভিজ্ঞতা ফালৰ পৰা মই বুজিছোঁ, মই সেইটোহে কৈছোঁ। তেতিয়াহ'লে চাই ল'ম ভাওনাখন, ঠিক আছে। আৰু যদি মোৰ কোৱাত ভুল হৈছে, আপোনালোকে মোক ভুল নুবুজিব, মাফ কৰি দিব। এতিয়া ভাওনাখনৰ মূল গজকেতু, চৰিত্ৰ গজকেতু ওলাইছে। আপোনালোকে দেখিবলৈ পাইছে, এয়া গজকেতু হয়, যাৰ পাপৰ ফলত জন্ম হৈছিলে।
ভাওনাৰ মাজতে নিজকো আৰু লগৰকেইজনীকো এপাক দেখাই দিলোঁ। আৰু ভাওনাৰ মাজতে যেতিয়া ধৃতৰাষ্ট্ৰই দিগ্বিজয় আয়োজন কৰিছিলে সেই উদ্দেশ্যে হাতীটো আনিছিলে দেখিবলৈ পাইছে।